ছাত্ৰ ছাত্ৰীসকল ঐচ্ছিক বুৰঞ্জী শ্ৰেণীলৈ তোমালোকক স্বাগতম জনাইছো। আকৌ আমি পঢ়ি আছো পাঠটোৰ নাম হৈছে উপনিৱেশবাদৰ সাম্ৰাজ্যবাদৰ বিকাশ, আৰু আজি আমি পঢ়িম পৰ্তুগীজ উপনিৱেশ সাম্ৰাজ্য। এটা পৰ্তুগীজ শব্দটোৱে কি বুজায়? পৰ্তুগীজ হৈছে ইউৰোপৰ এখন দেশ। পৰ্তুগালৰ বাসিন্দাসকলক কয় পৰ্তুগীজ। এটা পৰ্তুগালনো কি? আমি পৰ্তুগীজৰ বিষয়ে কেনেকৈ পাম যে পৰ্তুগাল দেশখনে উপনিৱেশবাদ বা আৰু ভৌগোলিক আৱিষ্কাৰ আৰু উপনিৱেশ স্থাপন এই দুইটা দিশতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মানে তেওঁলোক ইয়াৰ ক্ষেত্ৰত আগ্ৰহী আছিল আৰু প্ৰথম ভৌগোলিক আৱিষ্কাৰ কৰিছিল পৰ্তুগীজসকলে আৰু প্ৰথম উপনিৱেশ স্থাপন কৰিছিল পৰ্তুগীজসকলে। পৰ্তুগালৰ অৱস্থিতি তোমালোকে মেপত দেখিছা, স্পেইনৰ ওচৰত আৰু আটলান্টিক মহাসাগৰৰ কাষত অৱস্থিত এখন দেশ। গতিকে তোমালোকে মেপখন চোৱা। এতিয়া কিয় পৰ্তুগাল উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত আগ্ৰহী আছে? তাৰ কাৰণ আছিল তিনিটা। এতিয়া প্ৰথমে আছিলে যে পৰ্তুগীজসকল আছিল দুঃসাহসিক আৰু কঠোৰ পৰিশ্ৰমী, কিয়নো তেওঁলোক আটলান্টিক মহাসাগৰৰ বহুত কাষতে আছিল আৰু সাধাৰণতে সাগৰৰ কাষৰ যিখিনি লোক আমি আৰু ইংলিছ সকলৰ ক্ষেত্ৰতো পাওঁ, আকৌ আমি জাপানিজ ক্ষেত্ৰতো পাওঁ, তেওঁলোকৰ হাতত কঠোৰ পৰিশ্ৰমী যিটো চৰিত্ৰ সেই চৰিত্ৰটো থাকে। সেইকাৰণে তেওঁলোক আছিল দুঃসাহসিক আৰু কঠোৰ পৰিশ্ৰমী। পৰ্তুগীজসকল আছিল সামন্তবাদী ধ্যান ধাৰণাৰ পৰা মুক্ত। এতিয়া সামন্তবাদী ধ্যান ধাৰণা মানে কি? সামন্তবাদী ধ্যান ধাৰণাখিনি এইখিনি কথা বুজায় যে মধ্যযুগীয় যিটো ভাৱধাৰা, যেনে ধৰ্মযাজকৰ কথাখিনি সঁচা বুলি ভবা, নিজৰ অঞ্চলটোতেই বেছিকৈ থকা, খেতিৰ ওপৰত বেছি গুৰুত্ব দিয়া, এইখিনি কথা হৈছে সামন্তবাদী চিন্তা চৰ্চাৰ কথা, যাক আমি মধ্যযুগীয় চিন্তা চৰ্চা বুলি ক'ব পাৰোঁ। তেওঁলোক সেই ধ্যান ধাৰণাৰ পৰা মুক্ত আছিল আৰু তেওঁলোকে কি কৰিছিল, অন্ধবিশ্বাসখিনি এৰি এটা নতুন অঞ্চল চোৱাৰ যিটো তীব্ৰ বাসনা, সেই বাসনাখিনি আছিল। তৃতীয়তে যে মুছলমান প্ৰধান দেশত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ আশা। এই কথাটো আমি যোৱা ক্লাছত পাইছিলোঁ, কেনেকৈ ক্ৰুচেডৰ বাবে বা ধৰ্মযুদ্ধৰ বাবে খ্ৰীষ্টানসকলৰ মনত এটা ধাৰণা আছিল যে তেওঁলোকৰ জেৰুজালেম মুছলিমসকলৰ হাতলৈ গুচি গৈছে। সেইকাৰণে তেওঁলোকে কি কৰিছিল যে মুছলমানসকলক তেওঁলোকে শত্ৰু হিচাপে জ্ঞান কৰিছে। জ্ঞান কৰাৰ ক্ষেত্ৰতে পৰ্তুগালসকলৰ প্ৰধান আশা এটা আছিল যে খ্ৰীষ্টান ধৰ্ম তেওঁলোকে মুছলিম প্ৰধান দেশসমূহত প্ৰচাৰ কৰিব। আৰু তৃতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে পৰ্তুগালৰ জাতীয় সম্পদ বৃদ্ধিৰ তীব্ৰ আকাংক্ষা। তেওঁলোকে পৰ্তুগাল দেশখনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব বিচাৰিছিল, ধনী কৰিব বিচাৰিছিল, জাতীয় সম্পদ বৃদ্ধি কৰিব বিচাৰিছিল। সেইকাৰণে তেওঁলোকে যাতে বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে এটা নতুন ৰাস্তা উলিয়াব পাৰে, য'ত তেওঁলোকৰ নিজৰ একচেটিয়া অধিকাৰ থাকে, তাৰ বাবে পৰ্তুগালৰ ৰজাই কি কৰিছিল, উৎসাহ যোগাইছিল। সেইকাৰণে কিছুমান ভৌগোলিক আৱিষ্কাৰ হৈছিল। এতিয়া কথা হ'ল যে পৰ্তুগালে কোনটো অঞ্চল বেছি গুৰুত্ব দিছিল? তেওঁলোকে পৰ্তুগীজসকলে গুৰুত্ব দিয়া অঞ্চলখিনি আছিল দক্ষিণ পশ্চিম আফ্ৰিকা, কিয়নো এই অঞ্চলটোৰ অধিকাংশ লোক আছিল মুছলমান ধৰ্মী লোক। গতিকে দক্ষিণ পশ্চিম আফ্ৰিকাৰ দেশ বুলি ক'লে আমি বুজিম দক্ষিণ আফ্ৰিকা, নামিবিয়া, এংগোলা, কংগো, গেবন, নাইজেৰিয়া ইত্যাদি দেশ, ঘানা। গতিকে তোমালোকে মেপখন মন কৰা, এই অঞ্চলটো আটলান্টিক মহাসাগৰেদি তেওঁলোকে আফ্ৰিকালৈ অহা এই ৰাস্তা তেওঁলোকে সমুদ্ৰ পথ উলিয়াইছিল। মানে সমুদ্ৰ পথ হৈছে সাগৰেদি অহা পথ। গতিকে এই ৰাস্তা তেওঁলোকে উলিয়াইছিল আৰু এই অঞ্চলখিনিত তেওঁলোকে কলনী স্থাপন কৰিছিল। 1415 খ্ৰীষ্টাব্দত আফ্ৰিকাৰ উপকূল অঞ্চলত পৰ্তুগালৰ দ্বাৰা চিউটা বিজয়, এইখন হৈছে চিউটা, এয়া হৈছে পৰ্তুগাল। তোমালোকে মন কৰা, এই যে এটা আমি দিছে চিউটা মৰক্কোৰ কাষত, এই চিউটা বিজয়ৰ দ্বাৰা প্ৰথম ভৌগোলিক আৱিষ্কাৰ তেওঁলোকে সূচনা কৰে। 1481 খ্ৰীষ্টাব্দত পৰ্তুগালৰ দ্বাৰা পঠিওৱা এটা নৌ অভিযানে আফ্ৰিকাৰ গুইনা উপকূল অঞ্চল স্থায়ীভাৱে দখল কৰি পৰ্তুগালৰ হাতলৈ আনে। এইটো হৈছে গুইনা উপকূল অঞ্চল। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছিলে যে
পৰ্তুগালৰ ৰজা দ্বিতীয় জিয়াউৰ নেতৃত্বত দ্বিতীয় জিয়াউৰ পৰা তেওঁলোকে পৃষ্ঠপোষকতা কৰি বেথেলামো ডিয়াজ, তোমালোকে নামটো মনত ৰাখিবা, বেথেলামো ডিয়াজে সামুদ্ৰিক পথ, এইখন হৈছে পৰ্তুগালৰ পৰা এইফালে আহি পেলাই এই যিটো অন্তৰীপ, দক্ষিণ আফ্ৰিকাৰ যি অন্তৰীপ, তাক আগতে নাম দিছিলে ধুমুহা অন্তৰীপ। এই অন্তৰীপটো তেওঁলোকে আৱিষ্কাৰ কৰে বা ইয়ালে অহা ৰাস্তা তেওঁলোকে এই সামুদ্ৰিক পথ, এই পৰ্তুগালৰ পৰা এনেকৈ আহি এই ধুমুহা অন্তৰীপ পালেহি। যেতিয়া এই অন্তৰীপ তেওঁলোকে পাই পেলাই সামুদ্ৰিক পথ এটা তেওঁলোকে আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰ কৰাৰ লগে লগে দ্বিতীয় পৰ্তুগালৰ ৰজা দ্বিতীয় জিয়াউৰে কি কৰিলে যে তেওঁলোকে দেখিলে যে এই ৰাস্তাটো যেতিয়া আমাৰ আৱিষ্কাৰ হ'ল, সমুদ্ৰ পথটো আমি গম পালোঁ এইফালে এইখিনিত পালেহি বুলি, আৰু তাৰ পৰা আমি ভাৰতবৰ্ষলৈও এই ভাৰতবৰ্ষৰ এই ৰাস্তাটো আমি এইফালেদি আমি যাব পাৰিম বা ইয়াত আমি উপনিৱেশ স্থাপন কৰিব পাৰিম। গতিকে তেওঁলোকে বা বাণিজ্য কৰিব পাৰিম, উপনিৱেশৰ ধাৰণলৈ যোৱাই নাই যে এইফালে আমি বাণিজ্য আমি নিজাকৈ পাব পাৰিম। তেতিয়া নাম এই ধুমুহা অন্তৰীপৰ নাম তেওঁ কি দিলে, উত্তম আশা, কেপ অফ গুড হোপ বা উত্তম আশা। উত্তম আশা এইকাৰণে দিলে যে গুড হোপ মানে কি, আমাৰ এতিয়া তেওঁলোকৰ উদ্দেশ্যটো কি আছিল যে পৰ্তুগালৰ জাতীয় আয় বৃদ্ধি কৰা। গতিকে ই আমাৰ দেশখনলৈ আমাৰ উদ্দেশ্যত এটা নতুন আশা আনিব, সেইকাৰণে ধুমুহা অন্তৰীপৰ নাম সলাই দিলে উত্তম আশা অন্তৰীপ। এতিয়া 1497 খ্ৰীষ্টাব্দত পৰ্তুগালৰ ৰজা মানুৱালৰ নিৰ্দেশত ভাস্কো দা গামাই কি কৰিছিলে, ডাঙৰ 4খন জাহাজ আৰু সৰু 3খন জাহাজ, 7খন জাহাজ লৈ সমুদ্ৰ পথেদি ভাৰতবৰ্ষলৈ অহা ৰাস্তা তেওঁলোকে আৱিষ্কাৰ কৰিছিলে। এতিয়া এই ভাৰতবৰ্ষৰ পৰা আহি কোনখিনি তেওঁলোকে এই মালোৱাৰ উপকূল, ভাৰতবৰ্ষৰ মালোৱাৰ উপকূল। এতিয়া 1500 খ্ৰীষ্টাব্দত কেব্ৰালৰ নেতৃত্বত অহা পৰ্তুগীজ নাবিক আৰু সদাগৰসকলে কোচিনত বাণিজ্যিক ঘাটি প্ৰতিষ্ঠা কৰিছিল। এয়া হৈছে মালোৱাৰ উপকূল, এই অঞ্চলটোকে মালোৱাৰ উপকূল বুলি কয়। মালোৱাৰ উপকূলৰ এই অঞ্চলতে ভাস্কো দা গামাই আহিছিল আৰু ইয়াৰ কোচিন এই জেগাটোৰ পৰা এই কোচিনতে তেওঁলোকে প্ৰথম পৰ্তুগীজসকলে বাণিজ্যিক ঘাটি প্ৰতিষ্ঠা কৰিছিল। 1503 চনত আলবুকাৰ্কৰ নেতৃত্বত পৰ্তুগীজসকলে কোচিনত এটি সামৰিক গোট নিৰ্মাণ কৰে। তাৰ পাছত পৰ্তুগীজসকলে ফ্ৰান্সিস্কো দা আলমেইডাক কি কৰিছিলে, কোচিনৰ ভাইচৰয় পাতি ভাৰতলৈ পঠিয়াইছিলে। আৰু 1509 খ্ৰীষ্টাব্দত মুছলমান সদাগৰসকলৰ হাতত থকা যি দমন আৰু দিউ এই অঞ্চলটো অধিকাৰ কৰি, এইটো হৈছে দমন আৰু দিউ, এয়া অঞ্চলটো অধিকাৰ কৰি তেওঁলোকে তাত পৰ্তুগীজসকলৰ এই পশ্চিম উপকূল, ভাৰতবৰ্ষৰ পশ্চিম উপকূলৰ এই অঞ্চলটোত তেওঁলোকৰ কি কৰে, নিজৰ ঘাটি সুদৃঢ় কৰে। দমন দিউ আৰু কোচিন এই অঞ্চলত। আলবুকাৰ্কে 1507 আৰু 8 চনৰ ভিতৰত লোহিত আৰু পাৰস্য উপসাগৰীয় অঞ্চলত মুছলমান বণিকসকলৰ আধিপত্য কি কৰে, তেওঁলোকে আধিপত্য খৰ্ব কৰে। এইটো তোমালোকে মন কৰা, এয়া হৈছে লোহিত সাগৰ আৰু এয়া হৈছে পাৰ্চিয়ান সাগৰ, পাৰ্চিয়ান গালফেণ্ড, পাৰস্য উপসাগৰীয় অঞ্চল, আৰু এয়া লোহিত সাগৰ। এই অঞ্চলটো হৈছে তোমালোকৰ আলবুকাৰ্কৰ নেতৃত্বত, ইয়াত যি ইছলাম ধৰ্মী লোকসকলৰ অধিকাৰ আছিল, সেই অধিকাৰ পৰ্তুগীজসকলে কি কৰিছিল, খৰ্ব কৰিছিল। এয়া হৈছে চাক্ৰুটা অঞ্চল, যিটো অঞ্চল চাক্ৰুটা আৰু অৰমুজ, এয়া চাক্ৰুটা, এই অঞ্চলটোতে প্ৰথম তেওঁলোকে আৰৱ সাগৰীয় অঞ্চলত পৰ্তুগীজসকলে সামৰিক গোট স্থাপন কৰিছিল। এয়া হৈছে গোৱা, আৰু গোৱাৰ পৰা তেওঁলোকে এই অঞ্চলটো কি কৰিছিল, অধিকাৰ মানে কণ্ট্ৰল কৰিছিল বা চাই দিছিল। তাৰ পাছত তেওঁলোকে দক্ষিণ পূব এছিয়া এই অঞ্চলটোলৈ পৰ্তুগীজসকল আহিছিল। আৰু পৰ্তুগীজসকল থাইলেণ্ড, এয়া হৈছে তোমালোকৰ থাইলেণ্ড, মালয়, তাৰপাছত মালাক্কা, এয়া মালাক্কা ষ্ট্ৰেইট, এয়া মালয়েছিয়া, এই অঞ্চলটোত তেওঁলোকে
নিজৰ অধিপত্য স্থাপন কৰিছিল আৰু গোৱাৰ পৰা তেওঁলোকে কি কৰিছিল এই অঞ্চলটো গোৱাত ৰাজধানী পাতি এই গোটেই অঞ্চলটো এই সাক্ৰতাৰ পৰা এই অঞ্চল আৰু এই পুচিনৰ যি এই অঞ্চল তেওঁলোকে কি কৰিছিল নিয়ন্ত্ৰণ কৰিছিল তাৰ উপৰিঞ্চি তেওঁলোকে চীনৰ পৰা মাকাও বন্ধকত লৈছিল মাকাও এই অঞ্চলটো চীনৰ মাকাও এই মাকাও অঞ্চল তেওঁলোকে কি কৰিছিল বন্ধকত লৈছিল এতিয়া এই অঞ্চলটো যেতিয়া পৰ্তুগালসকলে দখল কৰিছিল অঞ্চলবিলাক তেতিয়া পৰ্তুগীজসকলৰ যিবিলাক চৰকাৰ আছিল যেনে মোজাম্বিকত এখন পৰ্তুগাল চৰকাৰ আছিল অৰমুজত আছিল কলম্বোত আছিল মালাক্কাত আছিল কলম্বো হৈছে শ্ৰীলংকাৰ ৰাজধানী গতিকে এই অঞ্চলখিনি যি পৰ্তুগীজ চৰকাৰ আছিল সেই পৰ্তুগীজ চৰকাৰ গোৱাৰ চৰকাৰৰ অধীনত আছিল তোমালোকক এইখিনিতে এটা কথা কৈছো যে এতিয়াও তোমালোকে গোৱাৰ সংস্কৃতি যদি চোৱা এই গোৱাৰ সংস্কৃতি বা গোৱাৰ যি তোমালোকৰ চাৰ্চ আছে কেথলিক চাৰ্চ আছে গোৱাৰ গতিকে হেয়াত গোটেই সম্পূৰ্ণ পৰ্তুগীজসকলৰ বা পৰ্তুগাল সংস্কৃতি তাত দেখা 1521 চনৰ পৰা 1557 চনৰ সময়ছোৱাত এই পৰ্তুগীজসকলে পশ্চিম দিশত মানে এই অঞ্চলটোৰ ফালে আটলান্টিক মহাসাগৰৰ পশ্চিম দিশতো তেওঁলোকে বাণিজ্যিক ঘাটি স্থাপন কৰাৰ বাবে চেষ্টা কৰিছিল কিন্তু এই ক্ষেত্ৰত তেওঁলোকে ফৰাচীসকল আৰু স্পেনিছসকল ফৰাচী মানে হৈছে এই ফ্ৰান্সৰ লোক আৰু স্পেইনৰ লোকসকলক স্পেনিছ বুলি কয় গতিকে ইয়াৰ ফ্ৰান্স আৰু স্পেইন ইয়াৰ লোকসকলে তেওঁলোকে কি কৰিছিল এইফালৰ পশ্চিম গোলাৰ্ধত তেওঁলোকে বাধা পাইছিল প্ৰতিবেশী ৰাষ্ট্ৰসমূহৰ পৰা বাধা পাইছিল যদিও ৰজা তৃতীয়জনৰ নেতৃত্বত সময়ত কি কৈছে ব্ৰাজিল এখন হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ ব্ৰাজিল দেশ গতিকে ব্ৰাজিলত তেওঁলোকে আংশিকভাৱে কি কৰিছিলে সাফল্য লাভ কৰিছিল আৰু ব্ৰাজিলৰ ৰাজধানী বাহিয়া বা সেলভেডৰ বৰ্তমান মনৰ সেলভেডৰ আগৰ পুৰণি নাম আছিল বাহিয়া তাত তেওঁলোকে এই পশ্চিমৰ যিখিনি পৰ্তুগীজৰ উপনিবেশ আছিল এই পৰ্তুগীজ উপনিবেশৰ ৰাজধানী আছিল এয়া হৈছে সেলভেডৰ বৰ্তমানৰ সেলভেডৰ আৰু আগৰ নাম আছিল বাহিয়া এই অঞ্চলটোতে পৰ্তুগীজসকলে নিজৰ ৰাজধানী পাতিছিল আৰু গভৰ্ণৰ যোগেদি এই অঞ্চলটো শাসন কৰিছিল কিন্তু 1580 খ্ৰীষ্টাব্দত 1580 চনত পৰ্তুগাল স্পেইনৰ অধীনলৈ যায় তেতিয়া স্পেইনৰ ৰজা আছিল দ্বিতীয় ফিলিপ গতিকে সেই সময়খিনিৰ পৰ্তুগালৰ যি উপনিবেশিক শাসনৰ বিকাশ বা উপনিবেশবাদৰ বিকাশ সেই বিকাশত কি হৈছিল যথেষ্ট স্থবিৰতা আহিছিল মানে কমি গৈছিল কাৰণ স্পেইনৰ অধীন হৈ গৈছিল তেওঁলোকে কৰিব পৰা নাছিল আৰু গোটেই যিবিলাক পৰ্তুগীজ উপনিবেশ আছিল সেইবিলাক এটা এটাকৈ স্পেইন বা উলন্দাজ সকলো সেই সময়ত আহিছিল উলন্দাজ মানে হলেণ্ড দেশৰ লোক গতিকে তেওঁলোকেও উপনিবেশিক বা অঞ্চল অধিকাৰ কৰা তেওঁলোকো নামি গৈছিল গতিকে তাত পৰ্তুগীজসকলে কি কৰিছিল সাফল্য লাভ কৰিব পৰা নাছিল অৱশ্যে 1640 চনত তেওঁলোকে স্বাধীন হয় কিন্তু 1640 চনত স্বাধীন হোৱাৰ হয় যদিও সেই সময়ত কি হৈ গৈছিল যে ডাচসকল উলন্দাজসকল আকৌ স্পেনিছ আৰু লগে লগে 1600 চনৰ পৰা ইংলিছসকলেও উপনিবেশ ইংলিছ মানে হৈছে ইংলেণ্ডৰ লোকসকলে ব্ৰিটিছবিলাক গতিকে তেওঁলোকেও উপনিবেশ স্থাপন কৰাত অধিক গুৰুত্ব দিছিল গতিকে সেইবিলাকৰ যি প্ৰতিযোগিতা আছিল তাত প্ৰতিযোগিতাত পৰ্তুগীজসকল লাহে লাহে ম্লান পৰি গৈছিল মানে লাহে লাহে তেওঁলোকৰ গুৰুত্বটো কমি গৈছিল আৰু শেষত কি হৈছিল কিছুমান অঞ্চল যেনে সামটুম মাকাও অঞ্চল তিমুৰ অঞ্চল আৰু বিশেষকৈ গোৱা আৰু দমন দিউ সেই অঞ্চলটোহে পৰ্তুগীজৰ অধীনত আছিল আৰু দমন দিউ 1960 চনলৈকে গোৱা আৰু দমন দিউ 1960 চনলৈকে পৰ্তুগালৰ অন্তত আছিল গতিকে 1960 চনলৈকে পৰ্তুগালৰ অধীনত থকা গোৱা দমন দিউ এই অঞ্চলসমূহত এতিয়াও পৰ্তুগীজ সংস্কৃতি দেখা যায় গতিকে আমি আজি আলোচনা কৰা বিষয়বস্তু আছিল পৰ্তুগীজ উপনিবেশবাদী সাম্ৰাজ্য গতিকে পৰ্তুগীজ উপনিবেশিক সাম্ৰাজ্যখনৰ বিষয়ে তোমালোকে ভালকৈ পঢ়া আৰু তাত কেইটামান প্ৰশ্ন তোমালোকে কৰিবা আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান হৈছে যে কোনে ভাৰতলৈ অহা সামুদ্ৰিক পথ কোনে আৱিষ্কাৰ কৰিছিল ধুমুহা অন্তৰীপলৈ অহা সামুদ্ৰিক পথ কোনে আৱিষ্কাৰ কৰিছিল
ধুমুহা অন্তৰীপক উত্তম আশা অন্তৰীপ নাম কোনে দিছিল এইকেইটা সাধাৰণতে তোমালোকৰ শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষাত আহি থাকে তাৰোপৰি তোমালোকে কিয় পৰ্তুগীজসকল উপনিৱেশ স্থাপনত আগ্ৰহ আছিল সেই প্ৰশ্নটো কৰিবা আমি ইয়াৰ পিছৰ ক্লাছসমূহত লাহে লাহে স্পেনিছ উপনিৱেশিক সাম্ৰাজ্য উলন্দাজসকলৰ ব্ৰিটিছসকলৰ ফৰাচীসকলৰ এইখিনি এখন এখনকৈ আমি সেইখিনি বিষয় আমি পঢ়ি যাম আৰু শেষত সাম্ৰাজ্যবাদী শক্তিসমূহত আহি পৰিছিল আমেৰিকা গতিকে গোটেইখিনি কথা আমি লাহে লাহে পঢ়ি যাম গতিকে আজি যেটো বিষয় পৰ্তুগীজ সাম্ৰাজ্য পৰ্তুগাল দেশৰ বা পৰ্তুগীজ উপনিৱেশিক সাম্ৰাজ্যৰ বিষয়ে তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াত যদি কিবা ডাউট থাকে বা সন্দেহ থাকে তোমালোকে কমেন্ট কৰিবা মোক জনাবা আৰু তাৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম ধন্যবাদ